ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উলহ মালহেৰে ৰাস মহোৎসৱ উদযাপন কৰিছে মহানগৰীৰ ঐতিহ্যমণ্ডিত জাপৰিঘোষ ৰাস মেলাই। অসমৰ এই জাপৰিঘোষ ৰাস মেলা অসমৰ ভিতৰতে এখন উল্লেখযোগ্য ৰাস মেলা, য'ত বিগত বছৰবোৰৰ দৰে এই বছৰতো অতি উলহ মালহেৰে উদযাপন কৰিছে ৰাস মহোৎসৱ। অহা 21 নৱেম্বৰলৈকে চলিবলগীয়া এই ৰাস মেলাত অতি মোহনীয় মৃন্ময় মূৰ্তিসমূহ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাসপ্ৰেমীৰ বাবে। ইয়াৰ উপৰিও প্ৰতি দিশাই নৃত্য গীতৰ অনুষ্ঠানেৰে ৰাসপ্ৰেমী দৰ্শকক আমোদ দিয়াৰ চেষ্টা কৰিছে ৰাস উদযাপন সমিতিয়ে। লোকে লোকাৰণ্য জাপৰিঘোষস্থিত এই ৰাস মেলাত সৰু সৰু বিপণীবোৰে ভাগ্য পৰীক্ষাৰ খেল খেলাই পুৰস্কাৰ হিচাপে প্ৰদান কৰা হাঁহ মুৰ্গী ছাগলীয়ে ৰাসপ্ৰেমীসকলক আমোদৰ খোৰাক যোগাইছে। নিউজ ডেস্ক রিপোর্ট E24 লাইভ ব্রেকিং।